আচ্ছা কিয় কান্দিছিলা তুমি কোনে মারছে গুড মর্নিং আবা তোমাৰ ভিউয়াৰ্স বিলাকক গুড মৰ্নিং বুলি কোৱাচোন গুড মর্নিং আজিৰ ভিডিঅ'ৰ টাইটেলটো চাই আপুনি গমে পাইছে অভাৰ কান্দে এনেকুৱা কান্দে আপোনাক দেখাম মই গোটেইখিনি আগফালে चलो भाई देखो अब मैं क्या करता हूँ উঠি আকৌ দুধু খাবা কান্দি আছে নেংটাই দুধু খাব কাৰো পিঠাব নালাগে নে কি ঠাণ্ডা দিন নহয় বাহিৰত কি নিয়ম আহি আছে কি গুৰে আছে ভ্যাকসিন দিয়াৰ পিছে পিছে ইয়াৰ একেবাৰে সর্দি মদ্দি লাগি আমাৰ চলিৰ সর্দিও নাছিল কাহু নাছিল একো নাছিল হে ভ্যাকসিনটো দিয়াৰ পিছত বাবা হেৰাচোন এটা ব্লেকেট মোটা কৰি পাৰো এইটো নতুন চেনেল কিবা যদি ভুল হয় বেয়া নাপাব কেনেকে চাই আছে গেছৰ লগত খাই ললা এ এ এক দুই তিনি আই বঢ়িয়া পাঁচ ছয় হাইবাইছে চলে ভেবালি মোবাইল চাইছে কেনেকে চা মোবাইলটো চাই আছে চকু মস্ত মস্ত শব্দ শুনা পাইছে নে বেটাৰ খং ইগলা কিহৰ কাৰণে এনেকা আছে মই তোক খুৰি আছো কি কাৰণে আছে মোক ক मैं नहीं बताऊंगा দুধু আছে দুধ মাপেৰে ক দুধ নাথাকা কাৰণে এনেকা জিত কৰে তে টোপনিৰ পৰা উঠলি দুধু আছে তে এনেকে যে কৰিলি কি কাৰণত মাপেৰে তোৰ কথা চব জানে পণ্ডিত এইটো দুধু নাখায় ডাইৰেক্ট কবি আমাৰ মই দুধু নাখাওঁ ভংগী গিলা কিয় কৰি থাকে আমাৰ লগত হে এতিয়া চুপ চাপ আছা লুকাই লুকাই কাপোৰ খাই থাকে লুকাই 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 লাইট বন্ধ কৰি ঘুমাব নোৱাৰিব হে ইয়াৰ কাৰণে কোনো লাইট বন্ধ কৰি ঘুমাব নোৱাৰিব জন্মৰ পৰা লাইট দিয়া থাকিল যে A few moments later ইনাৰ ভাই যদি সদায় এতিয়া ঘুমাওঁতে হাল্লা গোলা কৰি ঘুমাব ইনাৰ ভাই না ভংগী ঐ মোৰ ল'ৰাটোক কিয় মাৰি আছা তুমি বহুত ভাল আছিল আমাৰ বেটাক নানিয়েকে কি মৰম কৰে মই ভাবছো গাটো বতৰে ডাৱৰীয়া নিচিনা হৈ আছে নুধুলেও উপায় নাই আইছত 2 দিন হ'ব গা ধোৱা আলহামদুলিল্লাহ মানে এই ভ্যাকসিনটো দিয়াৰ পিছৰ পৰাই চলিটোক মানে কি কম আৰু এটাৰ পিছত এটা সপ্তাহত 3 দিন যায় নেকি আৰু হস্পিটেলত চৰ্দি ভালে হোৱা নাই আজি ঔষধৰ কোৰ্স শেষ হ'ব ৰাতি চৰ্দি দিলে ভালে হোৱা নাই কাটো নাই চাগে না जा पूछ क्या কাটো নাই বাৰু কিয় ওলাই লৈছা ৰাতিপুৱাই ৰাতিপুৱা হৈ আছে 10টা নাই এইকেইটা তুমি ওলাই কিয় লৈছা গুফাৰ পৰা এইটো গুফা এই গুফা গুফাৰ পৰা ওলাই লৈ আহিছে বেটাক এটা কিয় ওলাই লৈ আনিছে তোমাক গুফাৰ পৰা হে এবাৰ থেংক ইউ কোৱাচোন আচ্ছা তোমাৰ ইউটিউবৰ ফেমিলিটোক থেংক ইউ কোৱাচোন Thanks. Love you. আমাৰ মৰ্নিং ফেজটো শেষ হ'ল এতিয়া ইয়াক চাফা চাফা কৰি দিব এইবিলাক আৰু কি দেখাম ধৰি লৈছে গাইছ হে চাওক ধৰি লৈছে চাওক বুলি ক'লে লৈ দিছে যাওঁ এয়া মই যাওঁ টাটা বাই বাই A few moments later যিমান ডাঙৰ হৈ যায় আছে সিমানেই বজ্জাত হৈ যায় আছে মানে বিৰাট কচু তই কিয় কান্দি আছিলি 1 ঘণ্টা হ'ল কমপ্লেইন আহাৰ লগে লগে কমপ্লেইন গাইছ এয়া ইনায়া মই এতিয়া ভাত খাব আহিছোঁ দিনৰ 2টা বাজে বেটা ইফালে দুডু খাই আছে হে আৰু ইফালে এয়া ইনায়া সেইটো ইনায়া বিৰাট বজ্জাত হৈছে খালি কান্দি থাকে এইয়া মোৰ বেটাও বোলে দুডু খোৱা বাদ দিছে মোৰ আৱাজ পাই চাওক ঘুমাল দেখোন আকৌ মোৰ আৱাজ পাই বোলে উঠিল গাইছে ভাত খাব আহিছোঁ ভাত খাব অহাৰ লগে লগে মোৰ এফালে লক্ষী ছোৱালী এফালে মোৰ বেটা শুই আছে মাকৰ অৱস্থা চাওক কি অৱস্থা কৰি ৰাখছে বে তোমাৰ হে চালা হে কি বেয়া আমাৰ কি বেয়া আকৌ কোৱাচোন ও মা গাইছ আমাৰ বোলে জাত খানদান বেয়া দেখছ ইয়াৰ হাম উঠি যায় আছে চলি উঠে তই যাও কথা কিন্তু বেয়া কৰিম কিন্তু মই দে বহা চিয়াৰ বহা এই এনে অত্যাচাৰ কৰি আছে মই এই হাতাটো কৰিব যে উঠে হাঁহি ঘুমাই আছে কি আৰু ভিডিঅ' বনাম এতিয়া বেটাই ঘুমাই আছে ইনায়া খাৰে আছে কিন্তু বজ্জাত আচ্ছা কিয় কান্দিছিলা তুমি কোনে মাৰছে কেনেকে মাৰছে তোমাক বেটা এতিয়া শুয়ে আছে যদি আৰু কি আৰু ভিডিঅ' বনাম ভাত চাত খাই যাওঁ আৰু দোকানত A few moments later আৰাম আয়ো মোক কেনেকে চাই আছিল মই অহাৰ লগে লগে অবা ইয়া তাবিজ হাতেদি ধৰিব পৰা হৈছা তুমি পিনে
পিনে চিনে লাগি যাব না তুমি তাবিজ ধৰিব পৰা হৈছা হে তাতে সোণাৰ বস্তু আছে ফাৰুক ডক্টৰে কি কৈছিল তোমাক ধনৰ টোপোলা কোনে দিছে বুলি কৈছিল কি হৈছে মানে তুমি দুটা কম্বল দিছিলা তোমাৰ নিপিন্ধোৱা দিনা নিপিন্ধোৱা আজি এটা দুটা তিনিটা পিন্ধাইছা তাৰ মাজত টুপি পিন্ধাইছা তাৰ মাজত দুটা কম্বল দিছা এই ঘামিবই মাক দুধু খুৱাই দিছো মই টেনচন নাই এতিয়া নাই আৰু দুধু খাবা এই আব্বা মাতছে তোমাক কি হৈছে কিয় থু ওলাই আছা হে থু কিয় ওলাই আছা থু কিয় ওলাই আছা ফুৰ্তিত নে কি ফুৰ্তিত নে ভোকত নে কি আচ্ছা আমি মাছাজ কৰিম হে এয়া আই লাভ ইউ এইটো হ'ল মাদাৰ্ছ ব্ৰাছ তামি ৰোল অন এইটো গেছৰ কাৰণে ভাল আজি কোনাই আছিল সেইকাৰণে লগাই দিছোঁ ৰ'ব আই লাভ ইউ লগাই উঠি তামি মাছাজ এই চাওক তামি মাছাজ আই লাভ ইউ কি চুবাই আছা কি হে কি আমাক দেখা পাইছা হে আমাক দেখা পাইছা দুদু লাগে দুদু আম্মা ভাত খালেতো কান্দবাই লাগব নহলে বমি কৰিব লাগিব নহলে বা হাগবা লাগব নহলে বা মুতবা লাগব কিবা এটা কৰিব লাগিব মুঠতে আম্মাক ডিষ্টাৰ্ব কৰিব পাৰাকে Control. নবা গাইজ ঘুমোৱা সময় হৈছে ঘুমাই দুদু খাই আছে আশা কৰোঁ আপোনালোকে যেন যোৱাকালিৰ ভিডিঅ'টো চাই ঘুমোৱা মাথা মাৰি আছে আমাকে আৰু মোক গালি দি আছে গতিকে এতিয়া আৰু থওঁ কালি লগ পাম নতুন ভিডিঅ'ত কালি আপোনালোকে মোৰ ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব আৰু ভিডিঅ' আপলোড দিয়াৰ লগে লগে চাব আশা কৰোঁ বাই বাই গাইজ গুড নাইট